নমস্কাৰ বন্ধুসকল, মই আকৌ আহিছোঁ আজি এটা নতুন ৰেচিপি লৈ মেমুজ ব্লগলৈ। আপোনালোকে আগৰ কেইটা চাইছে, বহুতে চাইছে, মোৰ ভাল লাগিছে। এতিয়া মোৰ ব্লগটো আপোনালোকে যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু আজি আমি নতুন ৰেচিপি এটা দিম, সেইটো লোকেল চিকেন দৈ আৰু পিঠাগুড়িৰে। মই এইটো কেনেকৈ বনাওঁ আপোনালোকক দেখাই দিম। ইয়াত মই প্ৰথমতে এইখিনি লোকেল চিকেন লৈছোঁ, এইখিনি দৈ, পিঠাগুড়ি, পিঁয়াজ কাটি লৈছোঁ, নহৰু, আদা আৰু মই কেঁচা জলকীয়া দি দিছোঁ। এইটো পেষ্ট বনাই লৈছোঁ, শুকান জলকীয়া আৰু তেজপাত, আৰু এইখিনি আলু লৈছোঁ। আৰু জলকীয়াটো আপোনালোকে নিজৰ জোখত দিব পাৰে, কেনেকৈ খায়। আপোনালোকে বেছি খালে বেছি জলকীয়া দিব। মই কেঁচা জলকীয়া কিয় দিছোঁ, কেঁচা জলকীয়া লোকেল চিকেনৰ লগত অলপ ভাল লাগে, টেষ্টটো ভাল হয়। এতিয়া আহকচোন কেনেকৈ বনাওঁ চাওঁ। এয়া মই কেৰাহীটো গৰম হ'ব দি থৈছিলোঁ, কেৰাহীটো গৰম হ'ল। এতিয়া মই তেল অকণমান দিম। তেলটো আমি সৰিয়হৰ তেলে দিছোঁ, কাৰণ মাংসত আমাৰ মাষ্টাৰ্ড অইলে ভাল লাগে ন, ৰিফাইণ্ড অইল বা ৰাইচ ব্ৰেন অইল এইবিলাক ভাল নালাগে। এতিয়া তেলটো গৰম হওক, গৰম হ'লে মই এই কাটি থোৱা আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম। আপোনালোকে আলু নিদিয়াকৈও বনাব পাৰে। মই আলু নিদিয়াকৈও বনাওঁ চিকেন, কিন্তু আজি আলু দি বনাম। অকণমান হালধি দিছোঁ, তেতিয়া ৰংটো সোনকালে হ'ব। আলুখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। আলুখিনি ৰঙচুৱা হৈছে, দিয়া দিছোঁ মই। হৈ গ'ল, এতিয়া মই এইখিনি প্লেট এখনত উঠাই থৈ লওঁ। এতিয়া এই গৰম তেলখিনি শুকান জলকীয়া আৰু তেজপাত দি দিছোঁ, আৰু কেইটামান পাঁচফোৰণ। তেলটো আমাৰ গৰম হৈয়ে আছিলে, গতিকে আমাৰ সোনকালেই হ'ব। জলকীয়া আপোনালোকে যিমান খায় সিমান দিব পাৰে, কম খালে কমকৈ দিব। মই কিন্তু জলকীয়া অলপ বেছি খাওঁ। এতিয়া ইয়াতে গোটেইখিনি নিদিওঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। পিঁয়াজটো ৰঙচুৱা হ'লে আমি চিকেনখিনি দি দিম। যিহেতু
লোকেল চিকেন, গতিকে মই তেলো কমকৈ দিছোঁ। মছলাও মই বৰ বিশেষ নিদিওঁ, যিখিনি লাগে ঘৰুৱা মছলা, আমাৰ নহৰু, আদা পেষ্ট, জিৰা অকণমান, সেইখিনিয়ে মই ব্যৱহাৰ কৰিম। জালুকৰ গুড়ি বেছি মছলা নিদিওঁ, শেষত অকণমান গৰম মছলা দিম। এইখিনি এতিয়া মই চিকেনখিনি দি দিছোঁ। ইয়াতে অকণমান হালধি, অকণমান জিৰা, আৰু নিমখটো সোৱাদৰ জোখত দি ল'ব। আপোনালোকে যিমান পৰিমাণৰ বনায় আপোনালোকে যদি ভাবে তেল অলপ লাগে তেতিয়াহ'লে দিব পাৰে, মই নিদিওঁ, কিন্তু কম তেলতে বনাম। এতিয়া এই বাকী ৰৈ যোৱা পিঁয়াজখিনি মই আকৌ দি দিছোঁ। নহৰু আদা পেষ্টখিনি দি দিছোঁ। ইয়াতে আপোনালোকে যদি মন কৰে চিকেন মছলা অকণমান দিব পাৰে, নিদিলেও নাই। লোকেল চিকেন যিহেতু মছলা নিদিলেও এনেও সোৱাদ হ'ব, জালুকৰ গুড়ি দিলেও হ'ব। এইখিনি মই ঢাকনিখন মাৰি অকণমান চিমত দি সিজিব দিম। এতিয়া মই ঢাকনিখন গুচাই চাওঁ, 5 মিনিটৰ বেছি হ'ল, 5 মিনিটৰ বেছি হ'ল, সিজিছেই প্ৰায়। সৰু মুৰ্গী যে সোনকালে সিজি যায়, কুমলীয়া। এতিয়া মই ইয়াতে দৈখিনি দিম। দৈখিনি দি দিছোঁ। অকণমান আৰু ফ্ৰাই কৰিম। চাওকচোন কিমান কম তেলত বনাইছোঁ। আচলতে মাংসত দৈ দিলে যিখিনি ফেট থাকে ফেটখিনিও নোহোৱা হয় আৰু টেষ্টটো আহে, কালাৰো আহে। এতিয়া মই অলপ গৰম পানী দি মাংসটো সিজিব দিম, বেছি নিদিওঁ। তাৰপিছত আকৌ পিঠাগুড়ি দিব আছে। এতিয়া মাংসটো 5 মিনিট সিজক। ইয়াৰ পিছত ঢাকনিখন গুচাই আমি পিঠাগুড়িখিনি পানী দি গুলি দি দিম। তাৰপিছত ধুনীয়া গ্ৰেভি হ'ব। এতিয়া আমি ঢাকনিখন গুচাই চাই ল'ম। ধুনীয়া হৈছে, কালাৰো ভাল হৈছে। এতিয়া আমি পিঠাগুড়িখিনি দি দিম। পিঠাগুড়িখিনি পানী দি এনেকৈ ধুনীয়াকৈ গুলি লৈ, যাতে মখা বান্ধি নাথাকে সেইটো চাব লাগিব।
চামুচেৰে ভালকৈ ওলাই দিব যেন মখা নাথাকে। চাওক ধুনীয়া হৈছে। এতিয়া মই পিঠাগুড়িখিনি ইয়াতে দি দিম। পানী দি দিছোঁ। এইখিনি যদি এনেকৈ খাব বিচাৰে এনেকৈ ৰাখিব পাৰে, আৰু যদি আৰু অলপ গ্ৰেভি বিচাৰে তেতিয়াহ'লে অকণমান আৰু গৰম পানী দি সিজিব দিলে হয়। মই আৰু অকণমান গৰম পানী দি দিছোঁ। মাংসখিনি ইতিমধ্যে সিজিছে, তথাপিতো পিঠাগুড়িখিনি সিজিলেও এই পানীখিনি কমিলে হৈ যাব। মাংস যিহেতু সিজিছে, এতিয়া ঢাকনি নিদিলেও কথা নাই, কেৱল পিঠাগুড়িখিনি সিজিলেও তাৰপিছত চাব গ্ৰেভিটো বৰ ধুনীয়া হ'ব। অলপ জালুকৰ গুড়ি দি দিছোঁ। আৰু এচামুচ গৰম মছলা। চাওকচোন কি ধুনীয়া গ্ৰেভি হৈছে। ইয়াতে শেষত এই কুটি লোৱা ধনিয়া পাতখিনি দি দিছোঁ। এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল। যদি আপোনালোকে বেছি পানী দিব বিচাৰে তেতিয়াহ'লে দিব পাৰে, আৰু এনেকৈ কিন্তু ৰুটিৰ লগত বা পোলাও ভাতৰ লগত এনেকৈ খায়ো ভাল লাগে। মই এইটো গ্ৰেভি ভাল পাওঁ, গতিকে আপোনালোকে নিজৰ মতে ৰাখিব পাৰে। এতিয়া আমাৰ মাংস এয়া ৰেডি। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে ভাত বা পোলাও নাইবা ৰুটি যোনে যি ভাল পায় তাৰ লগত খাব পাৰে। আপোনালোকে চাবচোন খাই, যদি ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব, শ্বেয়াৰো কৰিব মোৰ চেনেলটো। আকৌ নতুন নতুন এনেকুৱা ৰেচিপি দিম, মই অসমীয়া খানা ৰেচিপি দিম। সেইটোৰ কাৰণে আপোনালোকে কাষৰ ঘণ্টা বাটনটো দবাই থ'ব, যেন নতুন ন'টিফিকেশ্যনখিনি নতুন ৰেচিপিৰ আপোনালোকে দিয়াৰ লগে লগে পাই যায়। থেংক ইউ।